हेलो फ्रेंड्स এই ভিডিওটোৰ মাধ্যমত আলোচনা কৰিম ইট্ৰাগোনাজল টেবলেট এটা কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয় আৰু ব্যৱহাৰ কৰাৰ সময়ত কি সাৱধানতা ল'ব লাগে আৰু ইয়াৰ পৰা হোৱা সাইড ইফেক্ট সমূহ কেনে ধৰণৰ হয় আৰু ইট্ৰাগোনাজল কেপচুল এটা কেতিয়া ব্যৱহাৰ কৰিব নালাগে সেই বিষয়ে আলোচনা কৰিম বন্ধুসকল তাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট যিসকলে মোৰ চেনেলত নতুন এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিব বন্ধুসকল ইট্ৰাগোনাজল কেপচুল এটা এন্টি ফাংগেল মেডিচিন হয় যিটো ফাংগেল ইনফেকশন সমূহ ঠিক কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় ফাংগেল ইনফেকশন হোৱাৰ ফলত শৰীৰৰ বিভিন্ন অংশত ছালৰ ওপৰত ৰঙা পৰি যোৱা খৰ খজুলি দাঁত এইসমূহ সমস্যা দেখিবলৈ পোৱা যায় বা দেখা দিয়ে ফাংগেল ইনফেকশন সমূহ মানুহৰ সাধাৰণতে বিশেষকৈ সিগাৰেট পাৰ্টত হোৱা দেখা যায় বা কেতিয়াবা ভৰিৰ নখতো হোৱা দেখা যায় ফাংগেল ইনফেকশন সমূহ দূৰ কৰাৰ কাৰণে এই ইট্ৰাগোনাজল কেপচুলটো ব্যৱহাৰ কৰা হয় আপোনালোকে দেখি থকা ইট্ৰাগোনাজল কেপচুলটো হৈছে আইটিমেক 200 mg বন্ধুসকল এই ইট্ৰাগোনাজল টেবলেটটো আপোনালোকে 100 mg and 200 mg দুটা ষ্টিপত দুটা ফৰ্মত আপোনালোকে পাব ইয়াৰ আপোনালোকে লোশনটো আপোনালোকে এই ইট্ৰাগোনাজলটো অতি সহজতে লাভ কৰিবলৈ সক্ষম হ'ব বন্ধুসকল ইয়াৰ বহুতো ব্ৰ্যান্ড আছে বিভিন্ন কোম্পানীৰ বিভিন্ন ধৰণৰ ইট্ৰাগোনাজল আছে যেনে ক্যান্ডি ফোর্স 200 বা 100 জলাইটি ইট্ৰাডাস ইট্ৰাগোনাজল বিভিন্ন কোম্পানীৰ আপোনালোকে অতি সহজতে যিকোনো মেডিকেল শ্বপ বা ফাৰ্মাসীত পাই যাব বন্ধুসকল এই ইট্ৰাগোনাজল কেপচুলটো খোৱাৰ পিছতহে ব্যৱহাৰ কৰিব লাগে ইট্ৰাগোনাজল কেপচুলটো আকৌ দুটা ফৰ্মত আপোনালোকে পাই যাব 100 mg আৰু 200 mg আপোনালোকে পাব প্ৰাপ্তবয়স্কৰ মানুহ এজনৰ কাৰণে 100 mg যদি ব্যৱহাৰ কৰে তেনে হলে এই টেবলেটটো 100 mg টো প্ৰাপ্তবয়স্কৰ মানুহ এজনক দিলে দিনে দুবাৰ বা 200 mg যদি ব্যৱহাৰ কৰে তেনে হলে দিনত খোৱাৰ পিছত এবাৰ দিলে হয় বা ডক্টৰে দিয়া দেখা যায় বন্ধুসকল ইট্ৰাগোনাজল টেবলেটৰ ডোজ বয়স ওজন শাৰীৰিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ হ'ব পাৰে বেলেগ মানুহৰ ক্ষেত্ৰত ইয়াৰ ডোজটো বেলেগ হয় সেই কাৰণে যিকোনো মেডিচিন ব্যৱহাৰ কৰাৰ আগত আপোনালোকে ডক্টৰৰ অনুমতি লোৱাটো অতি জৰুৰী বা আৱশ্যক বন্ধুসকল এতিয়া আহক ইয়াৰ সাইড ইফেক্ট সমূহ জানি লওঁ সাধাৰণতে এই ইট্ৰাগোনাজল কেপচুলৰ কোনো বিশেষ তেনেধৰণৰ সাইড ইফেক্ট দেখা নাযায় কিছুমানৰ ক্ষেত্ৰত এইটো ব্যৱহাৰ কৰাৰ ফলত মূৰ ঘূৰণি বা মূৰৰ বিষ বমি হোৱা টোপনি বেছি হোৱা এই সমস্যাসমূহ হ'ব পাৰে এনেকুৱা সমস্যাৰ সন্মুখীন হলে আপোনালোকে এই কেপচুলটো ব্যৱহাৰ কৰা বন্ধ কৰিব লাগিব বন্ধুসকল সাধাৰণতে যদি আপোনালোকে হাৰ্টৰ পেশেন্ট হয় এই কেপচুলটো ব্যৱহাৰ কৰিব নিদিব গৰ্ভৱতী মহিলা বা লিভাৰ ডিজিজ কিডনি ডিজিজ এই সমস্যাসমূহ থকা মানুহে এই ইট্ৰাগোনাজল কেপচুলটো ব্যৱহাৰ নকৰিব বন্ধুসকল ইট্ৰাগোনাজল কেপচুলটো ব্যৱহাৰ বেছি দিনলৈকে নকৰিব বিশেষ প্ৰয়োজন হোৱাতে আপোনালোকে এই ইট্ৰাগোনাজল কেপচুলটো ব্যৱহাৰ কৰিব বন্ধুসকল যিকোনো মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে আপোনালোকৰ ডক্টৰৰ অনুমতি বা পৰামৰ্শ লৈ যদি ব্যৱহাৰ কৰে ইয়াৰ পৰা সঠিক আৰু শুদ্ধ ৰিজাল্ট পাবলৈ সক্ষম হ'ব যেহেতু এইটো শাৰীৰিক গঠন ওজন বয়সৰ ওপৰত ইয়াৰ ডোজটো ডিপেন্ড কৰে সেয়েহে আপোনালোকে আপোনালোকৰ ডক্টৰৰ পৰা এইটো ডোজটো সঠিকভাৱে নিৰ্ধাৰণ কৰি ল'ব বন্ধুসকল এতিয়া আহক এই ইট্ৰাগোনাজল কেপচুলটোৰ MRP এক্সপায়াৰী সম্বন্ধে জানি লওঁ বন্ধুসকল এই ইট্ৰাগোনাজল কেপচুলটো আপোনালোকে দেখি থকা টেবলেটটো হৈছে আইটিমেক 200 এইটো মেকলোডছ কোম্পানীৰ দ্বাৰা মেনুফেকচাৰ কৰা এটা টেবলেট 178 MRP আঠটা টেবলেটৰ এটা ষ্টিপ আপোনালোকে অতি সহজতে লাভ কৰিব পাৰিব বা এই টেবলেটটো আপোনালোকে 100 mg 14 টকা MRP পাই যাব বন্ধুসকল যাৰ যিটো প্ৰয়োজন হয় সেই মতেহে আপোনালোকৰ ডক্টৰৰ পৰামৰ্শ লৈ আপোনালোকে
টেবলেটখিনি ব্যৱহাৰ কৰিব। ধন্যবাদ বন্ধুসকল। ভিডিঅ'টো যদি ভাল লাগি থাকে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।